বন্ধুসকল, যাদু চোৱাটো সকলোৱে পছন্দ কৰে, কিন্তু বহুবাৰ আমাৰ মনত এইটো প্ৰশ্ন আহে যে সঁচা এইটো যাদুনে নে যাদুগৰে আমাক উল্লু বনাইছে। যদি আপুনি এই প্ৰশ্নৰ উত্তৰ জানিব বিচাৰে তেন্তে বন্ধুসকল এইটো ভিডিঅ' সম্পূৰ্ণ চাব, কিয়নো আজিৰ এই এপিছডত যাদুগৰে আমাক আচৰিত কৰি পেলোৱা কিছু যাদুৰ সত্যতা আপোনালোকক দেখাম, যিটো জানি আপুনিও আচৰিত নিশ্চয় হ'ব। কিন্তু বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকো যদি যাদু চাই ভাল লাগে তেন্তে ভিডিঅ'টো লাইক নিশ্চয় কৰি দিয়ে যেন। কাটিং ইন হাল্ফ। বন্ধুসকল, কেভিন চিন্স আমেৰিকাৰ এজন বহুত নামী দামী যাদুকৰ। তেওঁৰ পপুলাৰ যাদুটো হৈছে এজন মানুহক মাজৰ পৰা কাটি আকৌ জোৰা লগাই দিয়া, যিটো আপোনালোকে এই ভিডিঅ'টোত চাব পাইছে। এই এক্টটোত কেভিনে এজন চাৰ্জনৰ কাষ্টমত আছে। কেভিনে তেওঁ এছিষ্টেণ্টক মাজৰ পৰা সম্পূৰ্ণকৈ কাটি দিয়ে, কিন্তু তেওঁ এতিয়াও জিন্দা আছে। তেওঁৰ হাত এতিয়াও লৰচৰ কৰি আছে। এই এছিষ্টেণ্টজনক সম্পূৰ্ণৰূপে কাটি গৈছে সেই দেখাবলৈ এছিষ্টেণ্ট আৰু টেবুলৰ মাজৰ পৰা হাতো উলিয়াই দেখাইছে। আৰু কিছু টাইমৰ পাছত কেভিনে নিজৰ স্পেচিয়েল টুলৰ ব্যৱহাৰ কৰি তেওঁক আকৌ জইন কৰি দিয়ে, আৰু সেই এছিষ্টেণ্টজন খোজকাঢ়িব আৰু জঁপিয়াব ধৰে। বন্ধুসকল, এই যাদুটো সঁচাই আচৰিত কৰি দিয়াৰ। আপুনি ভাবিছে চাগে কেভিনে এইটো অদ্ভুত যাদু কেনেকৈ কৰিলে? সঁচাই মানুহজনৰ কাটিছিল আকৌ জইন কৰি দিলে নেকি? তেন্তে বন্ধুসকল, আপুনি জনাৰ কাৰণে কৈ দিওঁ যে নহয়, এনেকুৱা একো নহয়। কিয়নো আপুনি জানে যে চব যাদুত এটা ট্ৰিক্স থাকে, আৰু এনেকুৱা এটা ট্ৰিক এই যাদুটোত আছিল, য'ত এই এছিষ্টেণ্ট দেখুওৱা হৈছে তেওঁ এক টৰ্চ হয়। টৰ্চ মানে কঁকালৰ ওপৰৰ ভাগ। তেওঁ এজন মানুহ হয় যাৰ কঁকালৰ তলৰ ভাগ নাই। যেতিয়া কেভিনে এছিষ্টেণ্টক কাটিলে তেতিয়া টৰ্চ সেই টেবুলখনত পৰি যায়, যেনিবা তাক মাজৰ পৰা কাটি দিয়া হ'ল। তাৰপিছত তাক বেলেগ টেবুল এখনত ৰাখি লগতে ডুপ্লিকেট ভৰি ৰাখি দিয়া হয়। তেতিয়া কেভিনে নিজৰ স্পেচিয়েল টুল উলিয়াবলৈ লয় আৰু তেতিয়া টৰ্চক ভিতৰলৈ লৈ যোৱা হয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে সেই কটা মানুহজনক পৰ্দাৰ পিছফালে নি আকৌ বাহিৰলৈ কিয় অনা হয়? যি কৰিব আছে সেইবোৰতো দেখাকৈও কৰিব পাৰিলে হয়, কিয়নো তেতিয়া সেই টেবুলখনত এজন সাধাৰণ ব্যক্তি থাকে, না কি টৰ্চ। সেই মানুহজন এনেদৰে বহি থাকে যেনিবা সেই কটা মানুহজন হয়। ওপৰত মাস্ক হোৱাৰ কাৰণে সেই দুজনৰ মাজত ব্যৱধান আমি বুজি নাপাওঁ। তাৰপিছত কেভিনে সেই এছিষ্টেণ্টজনক স্পেচিয়েল টুল দি ঠিক কৰাৰ দৰে এক্টিং কৰে, আৰু সেই মানুহজন থিয় হৈ জঁপিয়াবলৈ ধৰে, আৰু এইবোৰ দেখি আমি আচৰিত হৈ যাওঁ। দ্য ফিনিচিং ট্ৰেক। ক্ৰিছ এঞ্জেলে এই যাদু দেখাইছিল, যাক চাই বহুত মানুহ আচৰিত হৈ গ'ল। এই ট্ৰিকত ক্ৰিছ নাইকিয়া হোৱাৰ যাদু দেখায়। ক্ৰিছ বাল্টি আৰু বাস্কেটৰ ওপৰত ৰখা কাঠৰ টুকুৰাৰ ওপৰত থিয় হৈ যায়। তেওঁৰ দুয়ো হাতত ৰছী বন্ধা থাকে। তাৰ পাছত এখন কাপোৰ তেওঁৰ সন্মুখত অনা হয়, যাৰ পিছত যোৱাতেই ক্ৰিছ কিছু ছেকেণ্ডতে নাইকিয়া হৈ যায়। দেখোঁতে দেখোঁতে তেওঁ নাইকিয়া কেনেকৈ হৈ গ'ল? তেওঁৰ ওপৰত কি নাইকিয়া হোৱাৰ অদ্ভুত শক্তি আছেনে আৰু কিবা? তেন্তে আমি জনাম আপোনালোকক ক্ৰিছে এই ট্ৰিক কেনেদৰে কৰে। অলপ আপুনি ধ্যান দি চাওক। ক্ৰিছৰ পিছফালে থিয় হৈ থকা মানুহজনৰ ছায়া আগফালে দেখা গৈছে, কিন্তু যেতিয়া ক্ৰিছ নাইকিয়া হৈ যায় আৰু কাপোৰ গুচোৱা হয় তেতিয়া পিছফালে থিয় হৈ থকা মানুহজনৰ ছায়া আমি দেখা নাই পোৱা। ধ্যান দি চাওকচোন, আচলতে কেনেদৰে এনেকৈ হ'ব পাৰে? তেন্তে কিবাটো গণ্ডগোল নিশ্চয় আছে। এইটো এই কাৰণেই যে বাল্টি আৰু বাকচটোৰ মাজত যিখিনি ঠাই আছে সেইখিনি খালী ঠাই নহয়, তাত এখন স্ক্ৰীণ আছে, য'ত আমাক আগৰ পৰাই ৰেকৰ্ডেড ভিডিঅ' দেখুওৱা হৈছে, য'ত পিছফালে থিয় হৈ থকা মানুহজনৰ ভৰি আগৰ পৰাই ৰেকৰ্ড কৰা আছে। আৰু যেতিয়া স্ক্ৰীণৰ কাৰণে ৰেকৰ্ড কৰা হৈছিল তেতিয়া সেই পিছত থিয় হৈ থকা মানুহজনৰ ছায়া পিছফালে আছিল, আৰু যেতিয়া যাদু দেখুওৱা হৈছিল তেতিয়া ছায়া আগফালে আছিল। ওপৰত উঠাৰ সময়ত ক্ৰিছৰ ভৰি দেখা গৈছিল। এতিয়া আপুনি ক'ব এইটো কেনেকৈ হ'ব পাৰে? কিন্তু এইটো এটা ৰেকৰ্ডেড ভিডিঅ' হয়, না কি ক্ৰিছৰ আচল ভৰি। কিন্তু ইয়াক বহুত প্ৰেক্টিছ কৰা হৈছে আৰু একেধৰণে বনাই দিয়া হৈছে। সেই আমাক দুটাৰ মাজত ডিফাৰেঞ্চ দেখা নাযায়। যেনেকৈ ক্ৰিছৰ ওপৰত উঠি কাপোৰৰ পিছফালে গুচি যায়, তেওঁ পটাপট হাতখন ৰছীৰ পৰা এৰাই তলত নামি যায়, আৰু মাজত স্ক্ৰীণ হোৱাৰ বাবে তেওঁ তাতে লুকাই থাকে আৰু আমি দেখা নাপাওঁ, আৰু আমাক লাগে তেওঁ নাইকিয়া হৈ গ'ল। তাত স্ক্ৰীণ থকাৰ প্ৰুফ আন এটা এইটো হয় যে তাত এটা ছাইডত বাল্টি আৰু আনফালে বক্সবোৰক কিয় ৰখা হৈছে? দুয়োফালে বাল্টি কিয় নহয়? সেই বক্সৰ স্ক্ৰীণৰ কাৰণে লাগতিয়াল হাৰ্ডৱেৰ আৰু কম্পিউটাৰ ৰখা আছে, সেইবাবে এটা ফালে বাল্টি আৰু আনফালে বাকচ ৰখা হৈছে। ৰেজাৰ ব্লেডছ। ৰেজাৰ ব্লেডছ বহুত ঘাতক আৰু বিপদজনক হয়, যাক আপুনি সতৰ্ক হৈ ব্যৱহাৰ নকৰে তেন্তে বহুত ডাঙৰ দুৰ্ঘটনাও ঘটিব পাৰে।
কিন্তু জাপানৰ এজন যাদুকৰ টেম্পা ব্লেড দি এনেকুৱা যাদু দেখায় যাক চাই আপুনি আচৰিত হৈ যাব। টেম্পাৰ প্ৰথমে জাজক আচল ব্লেড দিয়ে যাতে তেওঁলোকে চেক কৰি ক'ব পাৰে এইটো ব্লেড আচল হয়। যেতিয়া জাজে চেক কৰি কয় এইটো ব্লেড আচল হয়, তাৰপিছত টেম্পাই সেই ব্লেড মুখত ভৰায় আৰু খাই পেলায়। এনেকৈ টেম্পাৰ ওচৰত আৰু বহুকেইখন ব্লেড আছে যিবোৰক তেওঁ খাই পেলায়। ব্লেডবোৰক খাবলৈ তেওঁ জুইচো খাই লয়, যাৰ ফলত অডিয়েন্সক এইটো বিশ্বাস হৈ যায় যে টেম্পাই চব ব্লেড খাই পেলালে। কিন্তু কিছু টাইমৰ পাছত টেম্পাই সকলোখিনি ব্লেড সূতাৰে বান্ধি থোৱা নিজৰ মুখৰ পৰা উলিয়ায়। ব্লেড খোৱা এটা বহুত ভয় লগা কাম হয়। আপুনি ভাবিছে চাগে টেম্পাই ব্লেড খাই আকৌ বাহিৰলৈ কেনেকৈ উলিয়াই আনে। তেন্তে আপোনালোকক কওঁ আহক টেম্পাই যাদুৰ ৰাজ। এইটো ট্ৰিক কৰোঁতে বহুত মুস্কিল কাম হয়, কিন্তু টেম্পাই এই ট্ৰিকটোক বহুতবাৰ প্ৰেক্টিছ কৰিছে, যাৰ বাবে তেওঁ এইটোক বহুত আৰামত কৰি লয়। আচলতে টেম্পাই ব্লেড খাই নেপেলায়, সেইবোৰক তেওঁ নিজৰ মুখত লুকুৱাই থয়। যেতিয়া গিলিবলৈ জুইচৰ দৰে কিবা খায় তেতিয়া সেই গিলাচত গোটেইখিনি ব্লেড উলিয়াই দিয়ে। জুইচৰ কালাৰৰ বাবে গিলাচত কাকো দেখা নাযায়। যদি মোৰ কথাত আপোনাৰ বিশ্বাস নহয় তেন্তে এই ভিডিঅ'টো প'ষ্ট কৰি মন দি চাওক, আপোনাক গিলাচৰ ভিতৰত সকলোখিনি ব্লেড দেখা পাব। এতিয়া আপুনি ভাবিছে চাগে গোটেইখিনি ব্লেড উলিয়াই দিলে যদি সূতাৰে বান্ধি থোৱা ব্লেড কেনেকৈ উলিয়ালে। ইয়াৰ উত্তৰ লুকাই আছে টেম্পাৰ মুখত। টেম্পাই যেতিয়া যাদু আৰম্ভ কৰাৰ আগতেই মুখত ডুপ্লিকেট ব্লেডৰ এটা পেকেট মুখত লুকুৱাই থয় আৰু পাছত মুখৰ মাজত আনি এটা এটাকৈ বাহিৰলৈ উলিয়াই থাকে। টেম্পাই এইটো বহুবাৰ প্ৰেক্টিছ কৰিছে, সেইবাবে আপুনি এইটো ঘৰত চেষ্টা নকৰিব। এইটো ট্ৰিক বহুত আমাজিং আৰু স্পীডত কৰা ট্ৰিক হয়। এইটো ট্ৰিক বহুত আমাজিং আৰু স্পীডত কৰা ট্ৰিক হয়। এইটোৰ যাদুকৰে কিছু ছেকেণ্ডতে নিজৰ কাপোৰ সলনি কৰি লয়। এইটো ট্ৰিক ছোৱালীজনীয়ে ইমান স্পীডত কৰে যিটো দেখা মানুহৰ আচৰিত হৈ যায়। সকলোতকৈ প্ৰথমে এইজনী ছোৱালী ষ্টেজত আহে আৰু দেখোঁতে দেখোঁতে তাই পৰ্দাৰ পিছফালে গুচি যায় আৰু কিছু ছেকেণ্ডতে তাই নিজৰ কাপোৰ সলনি কৰি লয়, যাক চাই আমি আচৰিত হৈ যাওঁ। কিন্তু এইটো যাদুৰ ৰাজ আজিও কোনো নাজানে, কিন্তু আজি মই এইটো যাদুৰ ৰাজ ক'ম। আচলতে বন্ধুসকল, এই যাদুৰ ট্ৰিক যাদুঘৰৰ কাপোৰতেই থাকে। এই ট্ৰিকটোৰ বাবে যাদুঘৰে যিটো কাপোৰ ব্যৱহাৰ কৰে এইটো বহুত বেলেগ আৰু অসাধাৰণ হয়। এইবোৰ কাপোৰ খাছ এইটো যাদুৰ বাবেই বনোৱা হয়। এইটো বহুত বেলেগ ডিজাইন কৰা কাপোৰ হয়, যিটোক বহুকেইটা লেয়াৰত বনোৱা হয় আৰু কেইবাটা লেয়াৰত কাপোৰ পিন্ধি অহা হয়। ইয়াৰ পৰা ওলোৱা বহুত সহজ হয় আৰু ইয়াৰ ৱেল কেয়াৰ বা হুকৰ যোগেদি খোলা হয়। যিটো আপুনি এইটো ভিডিঅ'ত চাইছে, ছোৱালীজনীক চাই এনেকুৱা লাগিছে যেন তাই বহুকেইটা ড্ৰেছ পিন্ধি আছে, কিয়নো ইমান শকত জেকেটটো কোনো নিপিন্ধে আৰু ভিডিঅ'ৰ শেষতটো একদম পাতল দেখা যায়। আৰু এই ভিডিঅ'টোত আপুনি চাব পাৰিছে যে কি ধৰণে ছোৱালীজনীয়ে নিজৰ কলা ড্ৰেছযোৰ লুকুৱাবলৈ চেষ্টা কৰিছে। আৰু এই যাদুটো কৰিবলৈ বহুত ফূৰ্তি আৰু চালু হোৱাৰ দৰকাৰ, কিয়নো কিছু ছেকেণ্ডতেই কাকো গম নোপোৱাকৈ কামটো কৰিব লাগে আৰু ফটাফট লুকুৱাবও লাগে, যিটো এই ছোৱালীজনীয়ে বহুত ধুনীয়াকৈ কৰিলে। তেন্তে বন্ধুসকল, এইসকল যাদুঘৰৰ ট্ৰিক আপোনাক কেনেকুৱা লাগিল আমাক কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় ক'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব, তাৰ ফলত নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাব সকলোতকৈ আগত। ধন্যবাদ।